हेलो फ्रेंड, वेलकम टू माय जुनाइल लड़ा मिनाल सोनोवाल यूट्यूब चैनल। आज आम बर्तमान आसो मेसाकी चापरित। इतना ब्रह्मपुत्र मजत बोले एन बाहर दलং आसे तक आम चाबले गई आसो। आज गोटे मेसाकी चापरिखन घूरिम अलग गई थाको। কি সুন্দৰ পৰিৱেশ, চাৰিওফালে গছ গছনি, মনটোৱে কিবা এটা ভাল লাগি গৈছে। টাউনৰ গাড়ীৰ মাত শুনাতকৈ এইবোৰৰ চৰাই চিৰিকটিৰ মাত শুনি চাব, মনটোৱে কিবা এটা ফ্ৰেছ ফ্ৰেছ যেন লাগে। জংঘল, এই গাঁৱৰ মানুহবোৰে ৰাস্তাবোৰো চফা কৰি থৈ দিয়ে, চাফ চিকুণ। এনেকুৱা ৰাস্তা কিনাৰত বল খেলি থাকিলে খেলু খেলু লাগি যায়। আৰু এখন বিদ্যালয়, এই দাদাৰ লগত চাহে বিস্কুটে খাই ললো। এতিয়া আমি ওলাইছো দলংখন চাবলৈ। কেতিয়া চাব পাম লাগি আছে। এতিয়া আমি তিনিজনে খোজকাঢ়ি গৈ আছো। বেছি দূৰ নহয় বোলে যে দাদাহঁতৰ ঘৰৰ পৰা ওলাই কেনে গৈ আছো। এতিয়া এদিনীয়া গাড়ী হ'লে এনেকুৱা এইখনে হ'ল ব্ৰহ্মপুত্ৰ, পানী নাই বেছি। এতিয়া ব্ৰহ্মপুত্ৰ ওপৰত বাঁহৰ দলং থকাখন আমি চাব গৈ আছো। বাঁহৰ দলং নদীৰ ওপৰত খাই লওঁ এইখন, একবাৰ উঠি লওঁ। যদি ডাঙৰ পানী হৈ যায় ভাঙি যাব এখন, একবাৰ গৈ আহি লওঁ। নদীখন ডাঙৰ, ব্ৰহ্মপুত্ৰ বোলে এখন, আৰু লাদিন নদী বুলি জনা যায়। আমাৰ মানে দাদা এটা আছে, এই দলংখন কি কাৰণত বনোৱা আছে দাদাটোৱে অলপমান ক'ব, তাৰ বিষয়ে কৈ দিয়ক দাদা। ইয়াত মানে এইফালে সীতাৰাম দেবেন চাপৰি আছে, এইফালে বৰিয়া চাপৰি আছে। এতিয়া সীতাৰাম দেবেন চাপৰি আৰু বৰিয়া চাপৰিৰ সংযোগীৰ ক্ষেত্ৰত এই দলংখন বনোৱা হৈছে। বিশেষকৈ আমাৰ বৰিয়া চাপৰিত সকলো সুবিধা আছে, ধৰি লওক মিল, দোকান পোহাৰ, সকলো বস্তু মাছ মাংস ইয়াত পোৱা যায়, কিন্তু সীতাৰাম দেবেন চাপৰিত পোৱা নাযায়। সেইকাৰণে এই সীতাৰাম দেবেন চাপৰিৰ মানুহখিনিৰ কাৰণে বহুত অসুবিধা হয় আমাৰ গাঁৱত আহিবলৈ। সেইকাৰণে গোটেই ৰাইজে মিলি এইখন দলং বনোৱা হৈছে। আৰু বানপানী হ'লে মানে অসুবিধা হয় চাগে। এই বানপানী হ'লে পুৰা অসুবিধা হয়। এই বানপানীৰ অসুবিধাৰ সময়তে এই বাৰিষা কালৰ কাৰণে এই দলংটো প্ৰয়োজন হয়। খৰালি কালত পানী নাথাকে বাৰু, খৰালি কালত আমি তলেদি আপডাউন কৰোঁ। আৰু এইবাৰ বেছি পানী নাই, সেইকাৰণে এই দলংখন বনাব পাৰিছে, বনাব নোৱাৰিলেহেঁতেন। লগতে আমাৰ লাইমিকুৰি পঞ্চায়তৰ প্ৰেচিডেণ্ট ডাঙৰীয়া আমাক বহুতখিনি সহায় কৰিছে। ইয়াত মাংস দিছে 41 কেজি, লগতে বাঁহ কিনিবৰ কাৰণে 1000 টকা সহায় কৰিছে। বাকী ৰাইজে সকলো কাম বন কৰিছে। আৰু এই দলংখনৰ বিষয়ে কৈ দিলে অলপমান। এইটো আচৰিত দলং, নদীৰ মাজত এই দলংখন বনাইছে। আপোনালোকে ভাবি চাওক, তাকো বাঁহৰ দলং। এই দলংখন নথকাহেঁতেন এই মানুহখিনি অকণমান অসুবিধা হ'লহেঁতেন। এই বছৰ প্ৰথমবাৰ বনাইছে দলংখন। আৰু মামা ভাগৰ এটা চেনেল আছে, ইউটিউব চেনেলটোৰ বিষয়ে কৈ দিয়ে অলপমান। মোৰ চেনেলটোৰ নাম হৈছে সোণাৰাম লালুং ইটো সিটো বহুতো। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ চাব, কেনেকুৱা লাগে কমেণ্টত জনাব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। বাই ইয়াতে সামৰিছোঁ। যদি ভাল লাগে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব। বাই।